নাজানো হোৱা বাহন নাজানো বিষয়জনম পূজা মন্ত্ৰ নাজানো কিঞ্চিত এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণত মোৰ গতি সাধিবে উচিত। আই ঐ সংস্কাৰী ছোৱালী পাই এজনী মোৰ ৰাতিপুৱাই প্ৰাৰ্থনা কৰিছে। কৃষ্ণ ভগৱান কৃষ্ণ। দিন ৰাতি একাকাৰ কৰিলি হতে মা মই কলে যাওঁ দেই মাজনী দেই ভালকে যাবা। মা মই টিউচন যাওঁ দেই। টিউচন কৰিবলৈ যাওঁ নে চিনেমা চাবলৈ যাওঁ তই হা? ইছ ৰাম 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 আজিকালি এনেকুৱা পিন্ধি যায় আৰু দিয়া তুমি একো নাজানা। অঁ মই গৈ আছোঁ হ'ব দিয়া মই যাওঁ আৰু তুমি চিন্তা কৰি নাথাকিবা। নমস্কাৰ আণ্টি। অঁ জানো জানো ঔটেঙা মাছে ঢেকীয়া আৰু কলডিলো বনাব জানো। নমস্কাৰ আণ্টি। মায়ে কৈছিলে বাৰু কথাটো। মই মেগী বনাব জানো আৰু লাল চাহ বনাব জানো। বগা পিঠা মানে শিকা নাই আৰু বনাবলৈ আৰু জুই ওচৰত বহি থাকিলে মানে বহুত দিগদাৰ লাগে গৰম উঠে মায়ে বনায়। যদি ভিডিঅ'টো আপোনালোকে চাই আছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। ধন্যবাদ।